হেল্ল' এভৰিৱান, এইফালে দেখিছেনে বাঁহ কাটি মোৰ হাতৰ কি অৱস্থা? নহ'বনো কিয়, চুৰিৰে কাটিছোঁ নহয়। এইফালে দেখিছেনে এটা TLM প্ৰস্তুত কৰিলোঁ আৰু ছেকেণ্ডটো মোৰ কমপ্লিট। ডেমো ক্লাছ যিহেতু আমাৰ ষ্টাৰ্ট হ'ব, তাৰ আগতে ৰাতি টোপনি ক্ষতি কৰি মানে আমি TLM আৰু লগতে লেচন প্লেন প্ৰস্তুত কৰি আছিলোঁ। তাৰে দুটামান ক্লিপ মই ধৰি ৰাখিছিলোঁ আৰু আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। যিসকলে B.ed কৰি গ'ল বা কৰি আছে সেইসকলেতো জানেই যে আমি স্কুলত যোৱাৰ আগত TLM লেচন প্লেন এই দুটা একদম কম্পালচৰি আৰু তাৰ আগতে আমি ডেমো ক্লাছ দিব লাগে ক্লাছত। ৰাতি যেতিয়া ভাত খাবলৈ যাওঁ তলত এনেকৈ অকণমান দেৰি প্ৰেক্টিছ কৰি আহোঁ। যিহেতু আমাৰ ক্লাছ তলত তেনেকৈ হয় আৰু হোষ্টেলটো আমাৰ মানে ওপৰতে আছে, কলেজৰ ওপৰতে আছে, সেইকাৰণে আমাৰ এনেকৈ সুবিধা হয়। এয়া মই ডেমো দিয়া দিনাৰ দৃশ্য, যেনে তেনে দিলোঁ আৰু মানে মোৰ যিদিনা ডেট আছিলে দিবলৈ সেইদিনা মই আচলতে দিবলৈ নোৱাৰিলোঁ, কাৰণ মোৰ TLMটোৱে ইমান বেছি প্ৰব্লেম দিলে। যিটো প্ৰথমে দিম বুলি ভাবিছিলোঁ সেইটো দিবলৈ নহ'লে, সেইবাবে হ'লেও ফাইনেলি দিলোঁ। যি কি নহওক আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ